আমি ৰেডি হৈ ল'লোঁ। আজি দুৰ্গা পূজা ঘৰৰ পৰা শৰাই নিম। মই ৰেডি হ'লোঁ, ভণ্টিও ৰেডি হ'লে, দুজনী মেখেলা চাদৰ পিন্ধি ৰেডি হ'লোঁ। মা ৰেডি হৈ আছোঁ বাৰু, মাৰ যেতিয়া হৈ যায় মাক দেখাই দিম। মায়ে শৰাই চৰাই লৈ ল'লে যোগাৰ, এয়া ওলালে। আইতা নাযাওঁ নেকি? বাই বাই। আমি এতিয়া যাবলৈ ওলালোঁ। এয়া দুৰ্গা পূজা, এয়া বাহিৰত চবে ৰেডি। মানে আমি য'ত মানে পূজা দিব গৈছোঁ যে, মানে দুৰ্গা পূজা য'ত হৈছে যে, আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয়, অকণ ওচৰতে হয়। সেইবাবে মানে আমি খোজকাঢ়িয়ে গ'লোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অকণমান গ'লেই পায়। সেই চাওকচোন ৰাস্তাবিলাকৰ পৰা মানুহ ভিৰ, মানে আজি সকলোৱে যে পূজা দিব গৈছে যে, সেইবাবে পূৰা ৰাস্তাত মানুহ ভিৰ। আমি আহি ইয়াৰ মন্দিৰ পালোহি। মন্দিৰ মানে ইয়াতে মানে পূৰা ভিৰ হৈ আছে, মানে সেইবাবে মানে লাহে লাহে কৰি আছোঁ আৰু আমি পূজাবোৰ। মানে ইয়াতে শৰাইখন আমি তাতে আগবঢ়াই দিলোঁ। শৰাইখন আগবঢ়াই দিয়াৰ পিছত চাকি বেলেগকৈ জ্বলাব দিছে। পিছত আকৌ মানে ইয়াত আহি মানুহবিলাক মানে লাইন লাইনকৈ সেৱা লৈ আছে আৰু এজন দুজন এনেকৈ মানে লাইন পাতি পাতি সেৱা লৈ আছে। বাকী ইফালে ধূপ চাকি ইফালে এক্সট্ৰাকৈ জ্বলাব দিছে। এইফালে দুৰ্গা মাক পূজা কৰি অহাৰ পিছত এইফালে আকৌ শিৱ ভগৱানৰ মানে ইয়াতে পূজা হৈ আছিলে, মানে সেইকাৰণে মানে মা আৰু মই আহি কিনে ইয়াতো ধূপ জ্বলাই দিলোঁ। এইফালে আমাৰ পূজা দিয়া হৈ গ'ল। এতিয়া মানে ঘৰলৈ যাব ওলালোঁ আৰু ঘৰত গৈ মানে অকণ টাইম ৰেষ্ট লৈ আকৌ সন্ধিয়ামানটো আকৌ ওলাই আহিবই লাগিব ন, সেইবাবে এতিয়া আমি ঘৰলৈ ওলালোঁ আৰু আমি পূজা দি আহি পালোঁ। ইমান গৰম, ভাগৰ লাগিছে। ঠাণ্ডাও আছে, দিনডাল গৰম, ৰাতি ঠাণ্ডা। এতিয়া ঘৰত গৈ আছোঁ। কেনেকুৱা লাগিলে পূজা দি? ভালে লাগিল, ইমান
যাব ওলালোঁ পূজাত। মই ৰেডি হৈ ল'লোঁ, ভণ্টি ৰেডি হ'লে, মাও ৰেডি হ'লে, আৰু এইফালে ৰেডি হ'ল। ৰেডি মানে হৈ আছে, হোৱা নাই। আৰু হিমাংশুই মোবাইল টিপি আছে। যাওঁ, কি দেখাব আৰু দেখাই যাম। আৰু আবুই নাযাওঁ নেকি? নাই নাযাওঁ। আইতা মানে প্ৰেছাৰ আছে যে, হুলুচত থাকিব নোৱাৰে, সেইটো কাৰণে আইতা নাযায়। এতিয়া আমি যাওঁ, পিছত তাতে কি পাৰোঁ দেখাই যাম। আৰু এইফালে চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, মানে ৰাস্তাত আগফালে গেটটো বহুত ধুনীয়াকৈ দিছে, পিছত এনেকুৱা লাইটিং চিষ্টেম কৰি দিছে, পূৰা ৰাস্তাইদি গোটেই ৰাস্তাটো মানে এনেকুৱা লাইটিং চিষ্টেম কৰি দিছে। পিছত আকৌ ভিতৰত গৈ মানে তাত মানে মেলা লাগিছে, আৰু তাতে মানে ফাংচনো হৈছে। এইফালে ইমান ধুনীয়াকৈ ডান্সবোৰ হৈ আছিলে যে, সেইবাবে আমি ইয়াতে ৰখি মানে ডান্স অকণমান চাই লওঁ বুলি আমি সকলোৱে বহি ল'লোঁ। এইফালে মই, মা, আমাৰ এখেত, এইফালে ভাইটি, ভণ্টি আগফালে বহি আছিলে। আমি গোটেইকেইটাই মিলি মানে চাই আছোঁ। পাপা নাই লগত, পাপাৰ মানে ডিউটি আছে যে, ছুটি নাই, সেইটো মানে পাপা আহিব নোৱাৰিলে। আৰু এইফালে চাওকচোন, এইটো মানে বাথৌ মন্দিৰ হয়, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে নহয়, লাইটিংবিলাক বহুত ধুনীয়া কৰিছে। আমাৰ ইয়াত মানে দুটা পূজা হয়, এটা আপোনাৰ বাথৌ মন্দিৰত পূজা হয়, আৰু এটা দুৰ্গা মা তাতে মন্দিৰত পূজা হয়। মানে দুৰ্গা পূজা মানে ওচৰা ওচৰি মানে দুটা জেগাত পূজা হয়। তাৰ য'ত মানে দুৰ্গা মন্দিৰটো আছে নহয়, তাত মানে জেগাখন মানে ইমান ডাঙৰ নহয়, তাতো ফাংচন হৈ আছে, তাতে জেগাটো ইমান ডাঙৰ নহয়, সেইটো কাৰণে মেলাটো মানে তাত নহয়, ইয়াতে হয়, মানে ওচৰা ওচৰিয়ে হয় মেলাখন, মানে সেইটো কাৰণে ইয়াত ফিল থকাৰ কাৰণে মানে ইয়াত মেলাটো হয়, মানে তাত নহয়। এইফালে আৰু চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনবিলাক কৰিছে, আৰু চেল্ফি পইণ্ট তেনেকুৱা বহুত ঢেৰ কিবাকিনি বনাইছে। আপোনালোকক যিমানখিনি পাৰিছে দেখাইছে। এইফালে চাওকচোন ইমান ধুনীয়াকৈ মানে লাইটিঙৰ কাম বহুত ধুনীয়াকৈ কৰিছে। আৰু এইফালে চিনাকি কৰাই দিছোঁ, এইজনী মানে আমাৰ মাৰ বাইদেউৰ ছোৱালী, আমাৰ জেঠীৰ ছোৱালী হয়। তাইও আহিছে, তাইও হৈ ইয়াতে, তো তাইকো লগ পালোঁ। আৰু যে জেঠীৰ ছোৱালীৰ লগত অহাজনী দেখিছে, তাই হৈছে মানে আমাৰ এয়া জেঠীৰ ছোৱালীজনীৰ মানে হাজবেণ্ডৰ মানে ভায়েকৰ মানে ৱাইফ হয়। তো তাইও আহিছে, ইহঁতে দুজনেই আহিছে। আমাকো আহা বুলি গম পাইছিল ন, সেইটো কাৰণে ভাবিলে যে একেলগে পূজা চাওঁ, আৰু মোকো ক'লে, সেইবাবে ময়ো ফোন কৰি মাতিলোঁ যে আহা একেলগে আমি পূজা চাবৰ কাৰণে যাম বুলি। সেইটো কাৰণে ইহঁতেও ওলাই আহিলে, আৰু একেলগে আমি এতিয়া লগ হৈ মানে মেলাৰ ফালে গৈ আছোঁ অকণ চাবৰ কাৰণে। আৰু ডেক'ৰেশ্যনবিলাক ইমান ধুনীয়া কৰি আছিলে যে, সেইবোৰকে চাই আছিলোঁ, আৰু লগতে কেইকপিমান মানে ফটো উঠিম বুলি আমি চবেই মানে ইয়াতে মানে ৰখি লৈছোঁ। আৰু মানুহ ভিৰ যে, সেইকাৰণে অকণ লাজো লাগে, হ'লেও মানে আৰু একপি দুকপি ফটো নুঠিলেতো নহয় ন, পূজা বুলিতো ফটো উঠিব লাগিবই। আৰু এইফালে চাওক আমাৰ ফুচকা লাভাৰ, এই দুজনী মানে ফুচকা দেখিলে মানে পাগল, মানে কি ক'ব আৰু, ফুচকা দেখিলে খালি খাওঁ 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 কৰি থাকে। মই নাখালোঁ বাৰু, আমি বেলেগ কিবাকিনি খালোঁ। খাই উঠাৰ পিছত সিহঁতে আকৌ ফুচকা দেখিলে যে আকৌ মানে ফুচকা খায়, মানে ফুচকা খাওঁ খাওঁকৈ খালেই সিহঁতে। এয়া পূজা চাই আমি আহি পালোঁ, একদম ভাগৰে জিগাৰে, টোপনি লাগিছে। ৰাতি 11টাই বাজিলে এতিয়া। ৰ'ব আৰু বাকীবোৰক দেখাই আছোঁ। আপোনাৰ পূজা চাই কেনেকুৱা লাগিলে? মজা লাগিল। মজা লাগিলে ন? ফাৰ্ষ্ট পূজা চাই। আৰু তুলসী, পূজা চাই কেনেকুৱা লাগিলে? পূজা চাই কেনেকুৱা লাগিলে? পূজা চাই ভৰি কাটি গেছি। হা? ভৰি কাটি গেছি পূজা চাই পেলাই। জোতাটো মানে নতুন আছিলে যে, সি মোজা পিন্ধি যোৱা নাছিলে, সেইকাৰণে তাৰ ভৰিখনে কাটি গ'ল। হিমাংশু, কেনেকুৱা লাগিলে কোৱা? বঢ়িয়া। এইটো লাজ কৰে বহুত। এতিয়া আপোনাৰ ৰাতিপুৱা বাজিছে 6টা। আমি মানে আজি মানে ঘৰলৈ উভতিম বুলি সোনকালে উঠিলোঁ, আৰু সেইটো কাৰণে আমি যাবলৈ ওলালোঁ। এইফালে মাত দিছোঁ, ভণ্টি আৰু ভাইটিক দুজনে শুয়ে আছে, মানে ৰাতি শুওঁতেও দেৰি হ'ল ন, আৰু এইফালে আমি আকৌ মাক মাত দি আছিলোঁ।
মাহঁতে কৈ আছিলে যে আকৌ আহিবা, সোনকালে আহিবা বুলি কৈছে। মানে মাহঁতৰ মনটো বেয়া লাগে ন। দৌৰাদৌৰিকৈ আহি দৌৰাদৌৰিকৈ যোৱা হ'ল, মানে অকণ বেয়াও লাগিছে। সেইকাৰণে মই আৰু পিছত আৰু বেছি ভিডিঅ' নকৰিলোঁ, মানে মনটো বেয়াও লাগে ন ঘৰৰ পৰা গুচি গ'লে। সেইকাৰণে আজিলৈ আহিছোঁ বাৰু। নেক্সট ভিডিঅ'ত মই আকৌ লগ পাওঁ। পিছত মানে মোৰ ভিডিঅ' কৰিব মন নগ'লে যে সেইবাবে নকৰিলোঁ আৰু।